ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কৰিব লাগিব এই দুটা জৰুৰী কাম নকৰিলে আপুনি পৰিব ভয়ংকৰ বিপদত কি কাম কৰিব লাগিব জানিবলৈ ভিডিঅটো বেছিকৈ শ্বেয়াৰ কৰি শেষলৈকে চাওক ফাষ্টেগক লৈ ডাঙৰ খবৰ আহিছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ফাষ্টেগ কেৱাইচি উন্নীতকৰণৰ তাৰিখ বৃদ্ধি কৰিছে NHAI ফাষ্টেগ কেৱাইচি আপডেট কৰিবলৈ আৰু এমাহৰ সময় দিছে ইয়াৰ পূৰ্বে কেৱাইচি সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ আছিল 2024 চনৰ 31 জানুৱাৰী এতিয়া 29 ফেব্ৰুৱাৰীৰ ভিতৰত ফাষ্টেগৰ কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ পূৰ্বে 15 জানুৱাৰীত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই জনাইছিল যে বেংকসমূহে বৈধ ধন থাকিলেও 2024 চনৰ 31 জানুৱাৰীৰ পিছত অসম্পূৰ্ণ কেৱাইচি থকা ফাষ্টেগসমূহ নিষ্ক্ৰিয় কৰিব ইলেক্ট্ৰনিক টোল সংগ্ৰহ ব্যৱস্থাৰ কাৰ্যক্ষমতা বৃদ্ধি আৰু টোল প্লাজাত যান-বাহনৰ নিৰবিচ্ছিন্ন গতিবিধি সক্ষম কৰিবলৈ NHAI এক মাহত এক ফাষ্টেগ পদক্ষেপ ৰূপায়ণ কৰিছে ইয়াৰ উদ্দেশ্য হৈছে একাধিক বাহনৰ বাবে একেটা ফাষ্টেগ ব্যৱহাৰ বা একাধিক ফাষ্টেগক এটা বিশেষ বাহনৰ সৈতে সংযোগ কৰাটো নিৰুৎসাহিত কৰা সংবাদ সংস্থা ভাষাত প্ৰকাশিত এক বাতৰি অনুসৰি NHAI ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কেৱাইচিৰ সময়সীমা বৃদ্ধিৰ বিষয়ে তথ্য প্ৰদান কৰিছে NHAI লিখিছে ফাষ্টাগ ব্যৱহাৰকাৰীসকল ওৱান ভেহিকল ওৱান ফাষ্টেগ পদক্ষেপ ৰূপায়ণ আৰু আপোনাৰ ফাষ্টেগৰ বাবে কেৱাইচি আপডেট কৰাৰ সময়সীমা 2024 চনৰ 29 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে যাৰ বাবে ড্ৰাইভাৰে আপোনাৰ মোবাইলত ফাষ্টেগ লৈছে তাৰ ফাষ্টেগ ৱালেট এপ ডাউনলোড কৰক তাৰপিছত ফাষ্টেগত ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰেৰে লগইন কৰি মোৰ প্ৰফাইলত যাওক য'ত কেৱাইচিত ক্লিক কৰি প্ৰয়োজনীয় কাগজ পত্ৰ আপলোড কৰক এইদৰে আপুনিও সহজে কেৱাইচি কৰিব পাৰিব